মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ বাবে এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এইটো বহুত জানিবলগীয়া কথা আছে ইয়াতে। আমি যদিও ইয়াক ব্যৱহাৰ কৰোঁ, কিন্তু ইয়াৰ অৰ্থবোৰ আমি নাজানো। আজি আমি আনিছোঁ ভিডিঅ'টো যে বানান অনুসৰি সমুচ্চাৰণ শব্দৰ অৰ্থভেদ। ইয়াৰ অৰ্থ হৈছে যে আমি যিবোৰ শব্দ ব্যৱহাৰ কৰোঁ, সেই শব্দবোৰৰ উচ্চাৰণ একে, কিন্তু ইয়াৰ অৰ্থবোৰ বেলেগ বেলেগ। এতিয়া আমি ভিডিঅ'টো চাই লওঁ। অনু শব্দৰ অৰ্থ হৈছে ক্ষুদ্ৰ। অনু শব্দৰ অৰ্থ পিছত। আচল শব্দৰ অৰ্থ কাপোৰৰ আগ। আচল শব্দৰ অৰ্থ প্ৰকৃত। অতল শব্দৰ অৰ্থ থিৰ। অতল শব্দৰ অৰ্থ গভীৰ বা তলি নোহোৱা। কলি শব্দৰ অৰ্থ নুফুলা ফুল বা যুগৰ কলি। কলি শব্দৰ অৰ্থ কলাৰ স্ত্ৰীলিংগ। কাজি শব্দৰ অৰ্থ এবিধ ঔষধ। কাজি শব্দৰ অৰ্থ নিপুণ। কাণ শব্দৰ অৰ্থ শুনা ইন্দ্ৰিয়। কাণ দাঁতি। কা শব্দৰ অৰ্থ বেমাৰ। কা শব্দৰ অৰ্থ এবিধ ধাতু। আদি শব্দৰ অৰ্থ প্ৰথম। আধি শব্দৰ অৰ্থ আধা। অভিজ্ঞ শব্দৰ অৰ্থ মূৰ্খ। অভিজ্ঞ শব্দৰ অৰ্থ জনা। আঠ শব্দৰ অৰ্থ টানি বান্ধ। আঠ শব্দৰ অৰ্থ জোৰ বা যথেষ্ট হওক। কুল শব্দৰ অৰ্থ বংশ বা জাতি। কুল শব্দৰ অৰ্থ নৈ, সাগৰ আদিৰ পাৰ। অন্ন শব্দৰ অৰ্থ খাদ্য। অন্য শব্দৰ অৰ্থ আন। ইতি শব্দৰ অৰ্থ শেষ বা অন্ত। ইতি শব্দৰ অৰ্থ এইটি। কণা শব্দৰ অৰ্থ চকুৰে নেদেখা। কণা শব্দৰ অৰ্থ কন্ধা বা আঁতি। কেৰাহী শব্দৰ অৰ্থ এফলীয়াকৈ চোৱা। কেৰাহী শব্দৰ অৰ্থ এবিধ লোহাৰ পাত্ৰ। কানি শব্দৰ অৰ্থ ফটা কাপোৰ বা আফিং। কানি শব্দৰ অৰ্থ কণা তিৰোতা। কাৰ শব্দৰ অৰ্থ চাউল, ঢেঁকীত পৰিষ্কাৰ কৰ। কাৰ শব্দৰ অৰ্থ শৰ। কাৰ শব্দৰ অৰ্থ কোন মানুহৰ। কটীয়া শব্দৰ অৰ্থ কাতি মাহত জন্ম। কটীয়া শব্দৰ অৰ্থ চাপৰ। কুলি শব্দৰ অৰ্থ এবিধ চৰাই। কুলি শব্দৰ অৰ্থ বনুৱা। খাট শব্দৰ অৰ্থ পালেং বা শোৱা বিচনা। খাট শব্দৰ অৰ্থ পাম। কলা শব্দৰ অৰ্থ এঙাৰ বৰণীয়া। কলা শব্দৰ অৰ্থ কাণেৰে নুশুনা। কৃত শব্দৰ অৰ্থ কৰা। কৃত শব্দৰ অৰ্থ কিনা। কোন শব্দৰ অৰ্থ হৈছে চুক। কোন শব্দৰ অৰ্থ অনিৰ্দিষ্ট লোক। সৎ শব্দৰ অৰ্থ দুষ্ট লোক। সৎ শব্দৰ অৰ্থ ধন ধাৰে দিয়া কালত লিখা কাগজ। চুটি শব্দৰ অৰ্থ অৱসৰ। চুটি শব্দৰ অৰ্থ চাপৰ। খালী শব্দৰ অৰ্থ কলপটুৱাৰ পাত্ৰ। খালী শব্দৰ অৰ্থ উদং বা শূন্য। গাড়ী শব্দৰ অৰ্থ মূৰ নথকা গা। গাড়ী শব্দৰ অৰ্থ চকৰি চলোৱা বাহন। গিৰি শব্দৰ অৰ্থ পৰ্বত। গিৰি শব্দৰ অৰ্থ গৃহস্থ মানুহ। গিৰিজ শব্দৰ অৰ্থ শিৱ। গিৰিজ শব্দৰ অৰ্থ হিমালয়। ঘটি শব্দৰ অৰ্থ নাকৰ ভিতৰৰ নোম। ঘটি শব্দৰ অৰ্থ পানীৰ পাত্ৰ। চল শব্দৰ অৰ্থ গতি কৰা। চল শব্দৰ অৰ্থ ফাঁকি বা প্ৰবঞ্চনা। জড় শব্দৰ অৰ্থ অচেতন। জ্বৰ শব্দৰ অৰ্থ বেমাৰ। ছয় শব্দৰ অৰ্থ হৈছে ছয় সংখ্যা। ছয় শব্দৰ অৰ্থ হৈছে সমূহ। কালি শব্দৰ অৰ্থ হৈছে আজিৰ আগৰ দিন আৰু কালি শব্দৰ অৰ্থ চিয়াহী। টিকা শব্দৰ অৰ্থ টপিনা বা চিতা। টিকা শব্দৰ অৰ্থ ব্যাখ্যা।
থান শব্দৰ অৰ্থ গড়, থান শব্দৰ অৰ্থ মন্ত্ৰ, শয্যা শব্দৰ অৰ্থ বিচনা, শয্যা শব্দৰ অৰ্থ বেশ, শকত শব্দৰ অৰ্থ হৈছে গাড়ী, শকত শব্দৰ অৰ্থ হৈছে থুলন্তৰ, সৎ শব্দৰ অৰ্থ হৈছে এশ, সৎ শব্দৰ অৰ্থ হৈছে সাধু, শৰ শব্দৰ অৰ্থ কাৰ বা এবিধ পশু, শৰ শব্দৰ অৰ্থ গাখীৰ তপতালে হোৱা চামনি, বলি শব্দৰ অৰ্থ পূজাৰ সামগ্ৰী, বলি শব্দৰ অৰ্থ বলৱান, বাৰী শব্দৰ অৰ্থ পানী, বাৰী শব্দৰ অৰ্থ বিধৱা, পীৰা শব্দৰ অৰ্থ কাঠৰ বহা আসন, পীৰা শব্দৰ অৰ্থ দুখ কষ্ট, ফণী শব্দৰ অৰ্থ হৈছে মূৰ আঁচোৰা সঁজুলি, ফণী শব্দৰ অৰ্থ সাপ, বচন শব্দৰ অৰ্থ কথা, বসন শব্দৰ অৰ্থ হৈছে কাপোৰ, পাখি শব্দৰ অৰ্থ ঢালি, পাখি শব্দৰ অৰ্থ উঠনা, বাট শব্দৰ অৰ্থ পথ বা জন্তুৰ পিয়া, বাত শব্দৰ অৰ্থ বতাহ বা এবিধ বেমাৰ, ৰচনা শব্দৰ অৰ্থ হৈছে তৈয়াৰ কৰা কাৰ্য আৰু ৰসনা শব্দৰ অৰ্থ হৈছে জিভা, লক্ষ্য শব্দৰ অৰ্থ হৈছে 1,00,000, লক্ষ্য শব্দৰ অৰ্থ হৈছে নজৰ, হাট শব্দৰ অৰ্থ বজাৰ, হাট শব্দৰ অৰ্থ মানুহৰ অংগ, হাতী শব্দৰ অৰ্থ জন্তু বিশেষ, হাতী শব্দৰ অৰ্থ শাৰী শাৰীকৈ সজা ঘৰ, জান শব্দৰ অৰ্থ জুৰি বা প্ৰাণ, জান শব্দৰ অৰ্থ হৈছে বাহন, ছাই শব্দৰ অৰ্থ দেখি, ছাই শব্দৰ অৰ্থ ভস্ম, পুথি শব্দৰ অৰ্থ কিতাপ, পুথি শব্দৰ অৰ্থ হৈছে এবিধ মাছ, ভাত শব্দৰ অৰ্থ হৈছে দুধ, ভাত শব্দৰ অৰ্থ আহাৰ বা সিজোৱা চাউল, মিতা শব্দৰ অৰ্থ হৈছে বন্ধু, মিতা শব্দৰ অৰ্থ মীমাংসা কৰি দিয়া, মুচি শব্দৰ অৰ্থ হৈছে কঁঠালৰ কলি, মুচি শব্দৰ অৰ্থ জোতা চিলাই কৰা মানুহ, বীণা শব্দৰ অৰ্থ বাজে বাঁহীৰে গুণ বৰ্ণাই কান্দা, বীণা শব্দৰ অৰ্থ এবিধ বাদ্যযন্ত্ৰ, চুৰি শব্দৰ অৰ্থ এবিধ কটাৰী, চুৰি শব্দৰ অৰ্থ হৈছে অপহৰণ, পুত শব্দৰ অৰ্থ হৈছে পুত্ৰ আৰু পুত শব্দৰ অৰ্থ পবিত্ৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'টো যদি ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা। আকৌ বেল আইকনটো দবাই দিবা যাতে আকৌ নতুন নতুন ভিডিঅ' পাই থাকিব পৰা।